নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল দেৱাংশী পুলকলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ নিশ্চয় ভালেই, মোৰো ভালেই বাৰু। ভালেই মানে ইমান এটা ভাল নহয়। মানে কি জানেনে, আমাৰ মানুহজনে আজি ভাল বিহু দেখালে, পেটৰ বিষ বুলি। আচলতে কি জানেনে, আপোনালোকৰ লগত সকলো কথা শ্বেয়াৰ কৰোঁ, ভাল বেয়া দুখ সুখ চ' ভাবিলোঁ এইটো কথাও কৈ থওঁ, কাৰণ আপোনালোকৰ এনেকুৱা ভুল যাতে কেতিয়াও নকৰে। কাৰণ পেটৰ বিষ এনেকৈ যদি সঘনাই হৈ থাকে, লগে লগে আল্ট্ৰাচাউণ্ড কৰাব লাগে। সেই তাকে বোলো আপোনালোকৰ আগত কওঁ। মানুহজনৰ মানে প্ৰায় ৩-৪ মাহৰ মূৰে মূৰে এনেকৈ পেটৰ বিষ হৈ থাকে দেই। আমি মানে গেছ হোৱা বুলি ভাবোঁ, গেছ হোৱা বুলি ভাবি মানে তেখেতক গেছৰ টেবলেট খাই দিয়ে। আৰু কি কৰে, কেতিয়াবা অতি বেছি বিষ হ'লে বেজি চেজি লৈ এনেকৈ ভাল হৈ যায়। তাৰপিছত সেইদিনাখন মাজতে হ'ল আপোনাৰ 2 মাহমানৰ আগত তেখেতৰ পেটৰ বিষ হৈছিলে, আৰু ইমানেই বেছিকৈ পেটটো বিষালে মানে একদম থাকিব নোৱাৰে। তাৰপিছত লগে লগে নগাঁও পঠালোঁ। নগাঁও পঠাই পেলাই আল্ট্ৰাচাউণ্ড কৰাত গম পালোঁ তেখেতৰ কিডনীত ষ্টন হৈছে। তো বহুত বেছি ভয় খাই গ'লোঁ। তাৰপিছত ডক্টৰে ক'লে নাই, ইমান বেছি ভয় খাবলগীয়া একো নাই, ঔষধ দিলে, সেই কণ্টিনিউ খাই আছে বাৰু, খাই থাকিলে ভাল হ'ব বুলি ক'লে। তাৰপিছত সেই খাই আছে। তাৰপিছত সেই বিষটো নাই। আজি সেই ৰাতিপুৱা একদম হঠাৎ মানে বহুত বেছি বিষ নহয়, বিষ মানে দেখি পেলাই ভয় লাগি গৈছে। মানুহটো ইফালে হৈছে শান্তি পোৱা নাই, সিফালে হৈছে শান্তি পোৱা নাই, লেট্ৰিন দৌৰিছে। ইবাৰ কয় মই এনেকৈ হ'লে কেনেকৈ থাকিম, একদম বহুত অশান্তি। আৰু মই লগে লগে ভাইটিহঁতলৈ ফোন কৰিলোঁ। গুৱাহাটীত ভাইটি তাত থাকে, মানে জেঠাইহঁতৰ ঘৰ তাতে হয়। তো তাক ফোন কৰিলোঁ। সি ক'লে কি মই কাইলৈ মোৰ কাম আছে, তই পৰহিলৈ ভিনদেউক পঠাই দে, ইয়াতে দেখাই কৰি মানে হেৰি কৰিম আৰু চিকিৎসা। তাৰপিছত এতিয়া পৰহিলৈতো ৰৈ থাকিব নোৱাৰোঁ। মই ভাবিছিলোঁ আজিয়ে যাব পৰা হয় ভাল আছিলে, কিন্তু সি যিহেতু টাইম দিব নোৱাৰিব, আৰু আমাৰ এওঁ ইমান এটা চিনি জানি নাপায়, আৰু মোৰ ভাইটিক তাৰ লগতে যাব লাগিব। মোৰ ভাইটিও আছিলে মানে বেলেগ এটা কামত, সি গৈছিলে কলিয়াবৰ। তাৰপিছত ভাইটিক ফোন কৰিলোঁ, সি একদম ধুমাধুম গুচি আহিলে কামৰ পৰা। তাৰপৰা আহি পেলাই পাই মানেতো আপোনাৰ 1-1:30 মানে বাজি গ'ল দেই। তাৰপিছততো এতিয়া গুৱাহাটী গৈ ডক্টৰক লগ চগ কৰা মানে বহুত টাইম লাগিব। সেইকাৰণে কি কৰিলে, হেনচোৱাতে এজন মানে ডক্টৰ আছে, আৰু তাতে গৈ পেলাই সেই মেডিচিন ডক্টৰে হয় নে কি, তেখেতৰ ওচৰত গৈ পেলাই সেই ঔষধ পাতি লৈ আহিছে। এতিয়া অকণ ভাল পাইছে। আৰু সেই তাকে মানে একদম আজিৰ দিনটো বহুত মানে ভয়কৈ ইমান মানে কি ক'ম, মানে বুজাব নোৱাৰোঁ। একদম দেখি পেলাই মানে আচৰিত লাগি গৈছিলে, ইমান বেছি বিষাইছিলে আজি। তাকে আপোনালোককো কৈছোঁ, এনেকৈ যদি মানে পেটৰ বিষ হৈ থাকে ন, কাৰোবাৰ সৰু ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰ মানুহে হওক, একদম হেমাহি কৰি নাথাকিব। মই বাৰে কৈ থাকোঁ ডক্টৰৰ ওচৰলৈ যাব, ডক্টৰৰ ওচৰত যোৱা, ডক্টৰক দেখুওৱা, একদম গুৰুত্ব নিদিয়ে। ডক্টৰৰ ওচৰত যোৱা বুলি ক'লেই টান পায়, আৰু ঔষধ পাতিটো একদম খাব নিবিচাৰে। এতিয়াহে গৈ পেলাই আকৌ মানে ঔষধ পাতি লৈ আহিছে। আৰু মানে ডক্টৰজনে কৈছে এইখিনি কোৰ্চ মানে কমপ্লিট কৰাৰ লগে লগে তোমাৰ ভাল হৈ যাব বুলি ক'লে। মানে আগতে তেখেতৰ যোনখিনি জেগাত বিষ হয় নহয়, সেইটো জেগাত মানে বিষটো নাই, বিষটো অলপ মানে তললৈ হয়, আৰু মানে পেচাবৰ জেগাটো মানে বহুত মানে টনটনি ধৰি মানে বিষ অনুভৱ কৰে। তাৰপিছত সেই বিষতে মানে থাকিব নোৱাৰি, অসহ্য হৈ যায়, পেচাব কৰিলে ভাল পায়, এনেকৈ থাকি এতিয়া মানে সেই ঔষধখিনি খাই পেলাই মানে ডক্টৰজনে লগে লগে তাতে ঔষধে পালি খুৱাই দিলে। খুৱাওঁতে অকণ ভাল পাইছে, এতিয়া অকণ ভাল পাই সেই উঠি গৈছে। তাকে আপোনালোকক জনালোঁ, আপোনালোকেও এনেকুৱা যদি হৈ থাকে একদম লগে লগে ডক্টৰৰ ওচৰত যাব, আল্ট্ৰাচাউণ্ড কৰাই মানে ঔষধ পাতি খাব। এই সাজটো বনাই কৰি হৈ গ'ল। মানুহজনৰ যিহেতু এতিয়া পাথৰ হৈছে কিডনীটো, মাছ মাংস খাব নোৱাৰিবই, আৰু তেওঁ মাছ মাংস নহ'লে ভাতেই নাখায়। এতিয়া বনাইছোঁ কি জানেনে, তেখেতৰ কাৰণে বনাইছোঁ মগু দাইল, আৰু তাতে আলু দি দিছোঁ। ভাজি চাজিও নাখাওঁ বুলি কৈছে, ৰ'বাচোন। তাৰপিছত আমাৰ কাৰণে বনাইছোঁ এতিয়া চাউকিয়া কি বনাইছোঁ, বনাই হৈয়ে গ'ল। আৰু আমাৰ কাৰণে বনাইছোঁ কণী আলুৰ দম, তেখেতৰ কাৰণে এয়া মগু দাইল বনাইছোঁ। বেয়াও লাগে তেওঁক এৰি পেলাই এনেকৈ খাবলৈ, কিন্তু কি কৰিব উপায় নাই এতিয়া। ধুনীয় মাছ মাংস নহ'লে ভাত খাবলৈ তেনেকৈ টানেই পায়, একদম বাপেকৰ নিচিনাই হ'ল ধুনু। এতিয়া সেইকাৰণে কণী খুটি খাব ধুনুৱে, আৰু দেউতাকে দালি খাব, মগু দাইল ধুনু। আপোনালোকে আশীৰ্বাদ কৰিব সোনকালে যাতে ভাল হয়। আৰু তেখেতৰ একদম পেটৰ বিষটো হোৱা দেখি মোৰ মানে একদম জীৱ উৰিয়ে গৈছিলে, ইমান বেছিকৈ বিষাইছিলে। আৰু এতিয়া অকণমান ভাল পাইছে। আশীৰ্বাদ কৰিব যাতে সোনকালে ভাল হৈ যায়, সুস্থ হয়। আৰু আপোনালোকে এনেকৈ আমাক মৰম চেনেহ দি গৈ থাকিব, ধুনু কৈ দিয়া, আমাক মৰম কৰিব।
আৰু সকলোৱে ভিডিঅ'বোৰ চাব আৰু যিসকলে নতুনকৈ চাইছে সদায় কোৱাৰ নিচিনা আকৌ কৈছোঁ সকলোৱে চাব ছাবস্ক্ৰাইব কৰি দিব আৰু সকলো ভালে থাকক সুস্থ থাকক মংগল হওক সকলোৱে তাৰে কামনা কৰিছোঁ তেতিয়ালৈকে সকলো ভালে কুশলে থাকক আৰু পিছত আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম সকলো ভালে থাকক ধন্যবাদ এয়া ভিডিঅ' কৰিলে বেয়া পায় ভিডিঅ'ত একদম নোলায় মই মানে হেৰি কৰি দিলোঁ যে খঙে উঠিছে চাগে তেওঁ গান এটা গাই দিয়া গান এটা গাই দিয়া সেইটো কি গান আকৌ ভাল ভাল এটা গান গোৱা হা বঢ়িয়া গান গাইছে কোনে শিকালে ভাল হৈছে দেই